হেল্ল'। হয়। আপুনি তামিলনাডুত আছে নেকি বাৰু? মই তামিলনাডু। তামিলনাডুত আছে। ফাৰ্ষ্ট আপোনাৰ পৰিচয়টো দিয়কচোন বাৰু। মোৰ ধেমাজি। 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 নামটো? জিন্তু চুতীয়া। জিন্তু চুতীয়া। এতিয়া তামিলনাডুৰ যিবিলাক কাণ্ড কাৰখানা ঘটিছে, যিবিলাক হিন্দী ভাষী বা মানুহ বিলাকক বিভিন্ন ধৰণৰ ঐতিহ্য চলাইছে বা কাটিত টুকুৰা-টুকুৰি কৰি দিছে, আমি ছচিয়েল মিডিয়াত পাই আছো। কথাবিলাক কিমান সত্য বাৰু? কথাটো মানে আমাৰ ইয়াত ইমান হুলস্থুল নাই আৰু লগতে মানে কি সেইবিলাক ফেক বুলি অনুভৱে হয় আৰু মানে সেইবিলাক নাই আৰু নাই হুলস্থুল বিলাক নাই। নাই। এতিয়া মানুহ বিলাকে যেনেকুৱা ধৰণৰ প্ৰচাৰ চলাইছে, অপপ্ৰচাৰ নেকি বাৰু? অপপ্ৰচাৰ বিলাক অপপ্ৰচাৰ বুলি ক'ব লাগিব আৰু আপোনাৰ একো সমস্যা হোৱা নাই? নাই ইয়াত একো হোৱা নাই। ইয়াত টেনচন চলি আছে, মানুহ বিলাক ওলোৱা সোমাৱা কৰি আছে। হয়। একো হুলস্থুল নাই আৰু আপোনাৰ ওচৰত তামিল ভাষী মানুহ আছে নাই? আছে। আছে। সেইবিলাকৰ বিষয়ে কোনো উল্লেখে নহয়। উল্লেখে হোৱা নাই। উল্লেখ নাই। এতিয়া যে সেনেকে ভিডিঅ' এটা পালো, ৩-৪জন মানুহে এজন মানুহক ৰাজবাটতে চোকা অস্ত্ৰ প্ৰহাৰ কৰিছে। তাৰমানে তেওঁ শৰীৰটো সম্পূৰ্ণ ছিন্ন বিচ্ছিন্ন কৰি দিছে কাটি পেলাই। তাৰমানে হয়, এই কথাবিলাক কিমান সত্য? ভিডিঅ'টো পাইছিলো মই। সেইবিলাক মানে কি নহয়, আগৰ এইবিলাক ফেক হ'ব এইবিলাক ভিডিঅ' বিলাক। ফেক ভিডিঅ'। ফেক ভিডিঅ' হ'ব। অসমৰ ল'ৰা আৰু কোনোবা আছে নে? আছে। অসমৰ ল'ৰা আছে, বহুতো আছে। ৰাস্তা কিছুমান জেগাত যদি হৈছে আমি ইমান নাজানো, কিন্তু আমাৰ যিটো পৰিস্থিতি, আমি যিটো জেগাত আছো মানে ইয়াত নাই আৰু মানে তামিলনাডুত মানে গোটেই মানে যিমানখিনি গম পাওঁ মানে গোটেইখিনি মানে আমি জনামতে একো হুলস্থুল হোৱা নাই আৰু একো হোৱা নাই। নাই হোৱা নাই। কিমান দিন হ'ল আপুনি তামিলনাডুত থকা? মোৰ হ'ল দিন বহুত দিন হ'ল। বহুত দিন হ'ল। হয়। কেইবছৰ মান হৈছে? মই আপ ডাউন কৰি থাকো ইয়াত। মোৰ প্ৰায় 10 বছৰ হৈছে আৰু 10 বছৰ ওচৰা-ওচৰি হৈছে। হয়, অসমত আপ ডাউন কৰি থাকো। এতিয়া কথাবিলাক তেতিয়াহ'লে ফেক তেতিয়াহ'লে এই কথাবিলাক। হয়। তাৰপিছত তাত বোলে হিন্দী ভাষাক লৈ পেলাই যিসকলে হিন্দী ভাষা কয়, তাৰমানে তেওঁলোকৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ চলাইছে বোলো তেওঁলোকে আমাৰ অসমৰ সংবাদ মাধ্যমত প্ৰায় প্ৰচাৰ হৈ আছে। এই কথাবিলাক নাই, আমি ওলাই যাওঁতে হিন্দী কথাই কওঁ দেখোন। কোনো একো হোৱা নাই দেখোন। আপোনালোকে হিন্দী ভাষাই কৈ আছে? হিন্দীয়ে কওঁ। হয়। একো হোৱা নাই। নাই, একো প্ৰব্লেম হোৱা নাই। এতিয়া কিছুদিন আগতে আৰু এটা কথা প্ৰচাৰ হৈছিলে, তামিল মানুহসকলে যিবিলাক তেওঁলোকে বিভিন্ন কোম্পানীতে হওক বা তেওঁলোকে বিভিন্ন ধৰণৰ কাম কৰে, যিসকল তামিল নিবনুৱা, তেওঁলোকে কৰ্মসংস্থাপনহীনতাত ভুগিছে বুলি কৈছে। এতিয়া অসমৰ বা বিহাৰৰ অন্যান্য ষ্টেটৰ ৰাজ্যৰ ল'ৰাবিলাকে কৰ্মজুৰিত সেইটো কাৰণে তেওঁলোকৰ ওপৰত বিভিন্ন ধৰণৰ আক্ষেপ লৈছে। কথাই সঁচা নেকি বাৰু? সেইটো তেখেতলোকে কৰিব পাৰে, কিন্তু আমাৰ কোম্পানীত কোনো প্ৰব্লেম হোৱা নাই। এনেকে একো প্ৰব্লেম হোৱা নাই। একো প্ৰব্লেম হোৱা নাই। ঠিক আছে, কথাবিলাক জনাৰ বাবে ধন্যবাদ। হয়।